মাছ পাত্ৰত দিবলৈ মই কলপাত এখিলা কাটি আনিলোঁ আৰু কলপাতখিনি হাত লেৰেলাই লৈ মাছখিনি এনেদৰে দি ল'লোঁ। তাতে ধনিয়া অকণমান দি দিছোঁ, হালধি নিমখ আদা নহৰু অকণ পেষ্ট বনালোঁ আৰু জালুকৰ গোঠা অকণমান, লগতে অকণমান নেমু ৰসো দি দিছোঁ। আৰু মই বস্তুবোৰ সানি মেলি ৰেডি কৰি দিছোঁ, কাৰণ তাতে মিঠাতেল অকণমানো দি দিছোঁ। আৰু পাতটো মই নুৰিয়াবলৈ ভালকৈ নাজানো কাৰণে মাক আটাইবোৰ যোগাৰ কৰি দি মায়ে বহি আহিছে। এতিয়া মায়ে এইখিনি ৰেডি কৰি লৈছে, দুভাগ কৰি লৈছে কলপাতখিনি ভাল হয় তেনেকৈ ল'লে। মই ইমান নাজানো। মায়ে এতিয়া এইখিনি নুৰিয়াই ল'ব। মায়ে তামোল খাই খাই বহি আছে আৰু কামো কৰি আছে। কমৰটো বিষাইছে বোলে, কৈছে জুইত দি দিলোঁ। ৰেডি হৈ গ'ল অলম'ষ্ট আজি মাৰ হাতৰ সোৱাদ। কেনেকুৱা লাগিছে? আমি ভাত খাওঁ দেই গাইছ, বাই বাই।